চণ্ডাল। কৃষ্ণা কলিতাৰ সুন্দৰ অনুভৱৰ এটি কবিতা পাঠ কৰিছো হেমন্ত ওজাই। দিন নাই ৰাতি নাই, কত যে পুৰো মই মৰা হ। কাৰোবাৰ শৰীৰৰ খণ্ড খণ্ড, কাৰোবাৰ আকৌ হানি খুচি মাৰি অনা কটা চিঙা অৱশিষ্টখিনি। জুয়ে আধা পুৰা কৰা কংকালখিনিও ময়েই জ্বলাওঁ। আজি মোৰ হাত অচল হৈছে, মনৰ কোমলতা কেতিয়াবাই শেষ হ'ল। পৰিয়ালৰ কান্দোনৰ ধ্বনি মোৰ আচহুৱা নলগা হ'ল, চকুৰ পানীৰ কাৰণো নবুজা হৈ আহিল। কিছু নীৰৱ সময়ত ভাৱ হয়, কোনে বা মোৰ শৰীৰটো এনেদৰে জাপিব? খৰিকেইডাল বা আনিব কোনে? মোৰ হৈ কান্দিব বা কোনে? ভাৱৰ বুৰবুৰণি শেষ নৌহওঁতে আকৌ কান্দোনৰ ৰোল। এইবাৰ আকৌ আহিল কোনোবা বলৎকাৰীৰ বলি হোৱা কণমানি এজনীৰ নিথৰ দেহ। মোৰ কিন্তু হিয়া নগলিল, কাৰণ মই যে অভ্যস্ত। কাৰ হৈ কান্দিম মই? কান্দিবৰ কাৰণেই বাকী মোৰ কৰ্মই ধৰ্ম বুলি নিষ্ঠাৰে কৰি যাওঁ। চকুৰ পানী মোৰ নোলাব পাৰে, মই জীয়াই থকা জগতখন পৃথক হ'ব পাৰে, কিন্তু মইতো নোৱাৰিম তহঁতৰ দৰে হানি খুচি জীৱিত এজনক হত্যা কৰিব। নোৱাৰিম মই সন্তানৰ দৰে শিশুৰ ওপৰত মোৰ দেহটো এৰি দিব। মোৰ সমাজেই মোৰ আজি প্ৰিয়। শেষবাৰৰ বাবে মই হাত ফুৰাই শেষ বিদায়টো দিব পাৰিছো। নাই নাই, মোৰ জগতখনেই মোৰ অতি প্ৰিয়।